So guys, finally এতিয়া ধন আৰু মই যাই আছো মানে টিকেৰিগিলা যাই আছো আজি ভাই পানী দেখাব লাগে bare 0 হৈ যাব লাগে 100 পাৰে একচুয়ালি মোৰ পিছত তেলাইদি খোলা আছে এইটোৰ কাৰণে 100 পাৰে 0 হৈ যাব লাগে আৰু একচুয়ালি শিলং ৰাইড যাই দেখো মাৰা নাই বহুত দিন হল মাৰা হয় না একচুয়ালি আপোনালোকে এদান ৰাজ ড্ৰাইভিং গিলা কমাই দিছো আৰু সানডে ৰাইড মাৰা কমাই দিছো 2 দিন মান মাৰিম আকৌ ব্লগ পাব সানডে ৰাইডৰ ভাল ব্লগ পাব কেইদিনমান খালি ৰখি দিও এতিয়া এমনটা ঠিক লগা নাই অভিভাই যাব পাৰে এগুনে যি হ'ব লগা আছিল আৰু গাইজ হয়ে গেল অভি লগত গাইজ এইটোৰ কাৰণে যাম লাগি আছে এইটো চাইডে যোনবিলাক গোটাই বালি হৈ আছে না ধূলিগিলা এইগিলা গোটাই উঠা হৈ আছে একদম চাফা কৰি আছে ৰাস্তাগিলা সেইটো কাৰণে অলপমান জাম লাগিছে চ' গাইজ আৰু ওলাওতে বহুত দিন দিয়া দেৰি হৈ গ'ল মই ভাবিছিলোঁ কি ৰাতিপুৱা মৰ্ণিং 6টা বজাতে ওলাই দিম বুলিকে একচুৱেলি 6টা বজাত উঠা নহ'ল হৈ সেইটো কাৰণে অলপমান দেৰি হৈ গ'ল আৰু তাৰপিছত ইয়াতে অলপ সময় ৰখিলোঁ ইয়াতে দোকানত কিবা কিবি লৈ ল'লোঁ কিবা মানে এদিকে চাওক খৰাইটো দুখাই দিয়াচোন এইটো এটা খৰাই লৈ লৈছোঁ মানে এইটো বিয়াৰ কাৰণে পেকিং কৰি ল'লোঁ চিধা যাই পেলাই আগতে লগ পাই আছোঁ বলক এতিয়া চাওক কি যাম একদম জালুকবাৰী অ' হো ভাই ইমান যাম আৰে ভাই ইমান যাম কিহৰ কাৰণে গাড়ীৰ পৰা ৰখাই না জাম কৰি দিছে আৰু এইটো লাইনত চাওক না অ' ভাই তামান একদম জাম কাৰণে চাওক কেনেকুৱা জাম হৈছে বকচইগাঁও পাইছোঁহে মই আহি তাতে এনেকুৱা জাম পুৰা বহুত আগৰ পৰা একদম জাম পাই আহি আছোঁ মই একচুৱেলি কেমেৰাটো অন কৰা নাই বেছি যে এনেকুৱা অন কৰি থাকোঁ না চাৰ্জ বেটাৰী জল্দি খতম হৈ যাব এইটোৰ কাৰণে আৰু ইফালে বহুত দূৰ যাব আছে এইটোৰ কাৰণে মই অন কৰা নাছিলোঁ এতিয়া অন কৰিলোঁ এনেকুৱা জাম বকচইগাঁও এইখিনিতে আগতে এনেকুৱা জাম নাছিলে বাঢ়ি হৈছে আৰু ইফালৰ ৰাস্তাগিলা না গোটাই 6 লাইন হৈ আছে পুৰা একদম ৰাস্তাগিলা বহল কৰা হৈছে ইফালে যেতিয়া 6 লাইন হ'ব তেতিয়া অলপমান ভাল লাগিব এইটো চাইডে বাইকগিলা চলাই ফেলে এতিয়াতো জাম বহুত হৈ আছে এতিয়া মই পাই গ'লো আগিয়া ইয়াৰ পৰা আৰু আছে 49 কিলোমিটাৰ ইমানো স্পীডত চলা নাই আস্তে চলাইছে কাৰণে বেলিটো অলপমান পাক খাই গ'ল আৰু পুৰা বহুত কিন্তু দেৰি হৈ গ'ল একো নাই দেৰি হওক লাগে তেওঁ আস্তে যাই থাকোঁ ইমানো যিহেতু ইমাৰ্জেঞ্চি হোৱা নাই যে যাবই লাগিব সেইটো কাৰণে আৰু আস্তে যাই আছোঁ মজাকে এফালৰ ৰাস্তাটো মানে ৰাতি কৰি যাব নোৱাৰা এইটো কাৰণে দিনতে ওলাই যাব লাগিব টিকেৰিগিলাৰ লাগে জল্দি এফালে ৰাতি কিবা এইফালেতো আহি পোৱা নাই না নাইটত চলি পোৱা নাই ৰাতি চলি পালে গম পালোঁ হয় বাট নাইটত বা কেনেকুৱা হয় কি হয় ভালে বেয়াই স্পীড ব্ৰেকাৰ মানে চাওক ভিউগিলা কেনেকুৱা লাগি আছে পুৰা কুঁৱলী একদম কুঁৱলী খতম হোৱা নাই এতিয়া বাজিল ক'ৰবাত 3টামান বাজলা বাট কুঁৱলী কিন্তু খতমে হোৱা নাই এতিয়া ক'লে কেনেকুৱা কুঁৱলী পৰি আছে এইটো চাইডে মেঘালয় এৰিয়া না এইটোৰ কাৰণে তামান কুঁৱলী পৰি আছে
चेक करो गाइस, इफाले टिकरी किलार व्यू चाওক। इधर मेघालय का व्यू देख सकते हो आप लोग, कैसा लग रहा है कमेंट करके जरूर बताना। यही है मेघालय का रोड, कैसा लग रहा है। इधर तो रेसिंग खेलने के लिए बहुत अच्छा रोड है। इधर पूरा फाला फाली एकदम बनाने, फाला फाली करने का बहुत अच्छा रोड है, मोटरजीबी वाला रोड है भाई, क्या मस्त लग रहा है। कॉर्नरिंग भी बहुत अच्छा है इधर, लेन मारने के लिए ना बहुत अच्छा रोड है, ये सही रोड है। अरे थोड़ा खराब है बीच में, कोई बात नहीं, चल जाएगा। अभी मैं कॉर्नरिंग वगैरह नहीं लूँगा, एक्चुअली मेरा पास सेफ्टी गार्ड वगैरह कुछ भी नहीं है, इसलिए कॉर्नरिंग वगैरह नहीं लूँगा। और मेरा पीछे भी एक बैठा है पेलुएन, क्या मस्त लग रहा है। ओ गाइस चेक दिस आउट, ओ भाई क्या जबरदस्त वाला कॉर्नरिंग है।